ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ককাসকলৰ নামটো জানি লওঁ। ককা প্ৰথম আপোনাৰ নামটো? লেথন চিয়াম। অঁ ময়ো থিয় হৈ লৈ আপোনাৰ লেথন চিয়াম, ককাৰ নামটো লেথন চিয়াম। আৰু আমাৰ এইফালে আমাৰ ককা আপোনাৰ নামটো? জিতেন চিয়াম। জিতেন চিয়াম। আপুনি আগতে হেৰিয়ৰ আছিলোঁ বুলি কৈছিলে? অসম ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত মই মানে কিউৰেটৰ মানে আমাৰ মিউজিয়ামৰ ভাষাত কিউৰেটৰ বুলি কয়। মই কিউৰেটৰ হৈ পিনে মানে ৰিটায়াৰ হৈছোঁ, অৱসৰ লৈছোঁ। বৰ্তমান গাঁৱৰ ঘৰতে আছোঁ। গাঁৱৰ ঘৰত আছে। মোৰ ইয়াতো লগৰ এজন দুজন আছে। মোৰ আগতে সোণাৰীত মই একেলগে পঢ়া। মই সোণাৰীত আছিলোঁ। সোণাৰীত লগতে পঢ়া মোৰ ইয়াতে লগৰ এজন আছে, চিয়াম ল'ৰা। তো নামটো কিবা? নামটো হেৰি কি চিয়াম আছিলে দেই, তাক কেইদিনমান আগত মই লগ পাইছিলোঁ। নাজানো কি কয় কিবা নামটো? নাই নাই, চাকৰি নাই। সিও এপ্ৰেণ্টিছ কৰি আছে, ONGCত এপ্ৰেণ্টিছ কৰি আছে এতিয়া বৰ্তমান। আৰু আমাৰ এইপিনে ককা আপোনাৰ নামটো? মোৰ নাম শশীধৰ চিয়াম। শশীধৰ চিয়াম। মই এই গাঁৱলৈ অহা বেছি দিন হোৱা নাই। অঁ আপুনি আগতে কিবা চাকৰি কৰি আছিলে? মই এই নামঘৰত আছিলোঁ। নামঘৰত হাট এখনত মেটেৰিয়েলছ মেনেজমেণ্টত কাম কৰি আছিলোঁ। ককাই মেটেৰিয়েলছ মেনেজমেণ্টত কাম কৰিছিলে। ৰেজিষ্ট্ৰেশ্যনটো মেটেৰিয়েলছ অফিচাৰ হৈ আছিলোঁ আৰু এতিয়া ৰিটায়াৰ হ'ল, ঘৰলৈ আহিছোঁ। প্ৰায় 2.5 বছৰমান হৈছে ইয়াত। এতিয়া আমাৰ লগত ককা 3জন আছে আৰু এওঁলোকৰ লগত এনেই কথা অলপ পাতোঁ আৰু হেৰিয়ৰ বিষয়ে অলপ জানো। আমাৰ ইয়াৰ মানে যোনবোৰ হেৰি মন্দিৰৰ বিষয়ে হেৰিয়ৰ বিষয়ে অলপ এওঁলোকৰ পৰাই জানিবলৈ চেষ্টা কৰোঁ। তো ককাসকল আপোনালোকে অকণমান মোক এই গোটেই হেৰিয়ৰ বিষয়ে পালি ভাষা বা এই মন্দিৰটোৰ বিষয়ে বা কিবা যদি আছে মানে জানিবলগীয়া, তো মোৰ অডিয়েঞ্চো আছে ইউটিউবত, সকলোৱে চাব। আপোনালোকে যদি কৈ দিয়ে জানিবলগীয়া মানে এতিয়া জানিবলগীয়াতো বহুতেই আছে। বৌদ্ধ ধৰ্মতে এনেকুৱা এটা শাৰীত বা এষাৰ কথাতে ঘপককৈ কৈ দিব নোৱাৰি। বুদ্ধই মানে আৱিৰ্ভাৱ হৈ বৃহৎ ত্যাগ কৰি মেলি 6 বছৰ দিন বিভিন্ন গুৰুৰ ওচৰত মানে ধৰ্মৰ বিষয়ে আলোচনা কৰিলে, দৰ্শনৰ বিষয়ে আলোচনা কৰিলে, শিক্ষা কৰিলে, কিন্তু একো নেপালে। লাষ্টত গৈ এই নৰেন্দ্ৰনা নদীৰ পাৰত বৰ্তমান বিহাৰ প্ৰদেশৰ বুদ্ধগয়াত 6 বছৰ দিন তপস্যা কৰি সিদ্ধি লাভ কৰিলে। সিদ্ধি লাভ কৰোঁতে তাৰ পাছতে তেখেতে বুদ্ধ মানে জ্ঞানী বুলি মানে মানুহৰ মাজত প্ৰকাশ পালে বা তেওঁ বুদ্ধ হৈ হেৰি কৰি আহিলে, ওলাই আহিলে। তেওঁ বিভিন্ন ঠাইত মানে হেৰি কৰি থাকোঁতে, শিক্ষা কৰি থাকোঁতে তেখেতে আন 5জন শিক্ষাৰ্থীও তেখেতে লগ পাইছিলে। সেই 5জন বুদ্ধই মানে হেৰি কৰিবলৈ তপস্যা কৰালৈকে সিহঁতেও মানে বেলেগ তেওঁলোকৰ মানে ডিচাইপল আৰু তেওঁলোকৰ ডিচাইপল নহয়, তেওঁ ভাগৰ মানে হেৰি একেলগে মানে শিক্ষাৰ্থী তেওঁ বুদ্ধই তপস্যা কৰিলেগে, তেওঁলোকে বেলেগকৈ হেৰি কৰি গুচি গ'লগৈ। গৈ মেলি বুদ্ধই যি সময়ত মানে বুদ্ধত্ব লাভ কৰিলে, বুদ্ধিজ্ঞান লাভ কৰিলে, সেই সময়ত সেইকেইজনে বাৰাণসী ৰাজ্যৰ মৃগদাবন বুলি এতিয়া বৰ্তমান সাৰনাথত পৰে, তাত গৈ আছিলেগৈ। বুদ্ধইতো দিব্যজ্ঞান পালে, তেখেতে দিব্য দৃষ্টিত হেৰি কৰিলে। সেই 5জন আছিলে বুজিছে। সেই 5জন ক'ত আছেগৈ সেই কথাটো চিন্তা কৰি মেলি তেতিয়া এই তাতে ঋষিপটনত আছে বুলি গম পালে। তাৰপৰা বুদ্ধই মানে প্ৰথমতে তেখেতে উদ্ভাৱন কৰা ধৰ্মটোক বিলাবই নিবিচাৰিছিল। তাৰপৰা যি কি নহওক এই 5জনকে মই যাওঁচোন, মোৰ আগৰ লগৰ আছিলে যেতিয়া, তাত গৈ ঋষিপটন মৃগদাবনত তাত লগ পালেগৈ। লগ পাই তেখেতে এই 4 ৰাজ্যৰ সত্যৰ কথা সেই 5জনক মানে জনালে। কোৱাৰ পাছত সেই 5জনো সেই 4 ৰাজ্যৰ সত্যৰ কথাটো উপলব্ধি কৰিলে, জানিলে, তেওঁলোকেও পণ্ডিত হ'ল। তাৰপৰা বুদ্ধৰ নিচিনাকৈ তেখেতসকলেও বৃহৎ ত্যাগ কৰি মেলি হেৰি কৰি
কবজীয়া ল'লে মানে সেইডোখৰ পৰাই মানে বুদ্ধিষ্ট মানে আপোনাৰ যোনটো ধৰ্ম হেৰিটো সেইটো আৰম্ভণি মানে সেই তেনেকৈ হেৰিৰ পৰা হৈছিলে মানে সেই বুদ্ধ ধৰ্ম সেইটো ধৰ্মচক্ৰ প্ৰৱৰ্তন বুলি কয় প্ৰচাৰ মানে এইটো আৰম্ভণিয়ে মানে তাৰপৰা আৰম্ভণিটো মানে তাৰপৰা হৈছিলে সেই 5জনক কৰিলে সেই 5জনকে এতিয়া পঞ্চমুখীয় ভিক্ষু বুলি কয় সেইটো যে হেৰি কৰি ৰাখিছে সেই 5জন হয় নে সেই 5জন হ'ল পঞ্চমুখীয় ভিক্ষু সেয়া তাতে হেৰি বনাই থোৱা আছে সেই 5জনৰ হেৰি কৰি তেতিয়া সংঘ ভিক্ষু সংঘ প্ৰতিষ্ঠা কৰিলে সেই 5জনৰ পৰা আৰম্ভ হ'ল ভিক্ষু সংঘ আগতে বুদ্ধ ধৰ্মহে আছিলে সংঘটো নাছিলে সংঘটো সেই 5জনক লোৱাৰ পিছৰ পৰাহে সংঘ হৈছে তেতিয়াহে ত্ৰিশৰণ হৈছে আগত ত্ৰিশৰণ নাছিলে বুদ্ধই যেতিয়া নতুনকৈ হেৰি কৰে বুদ্ধ আৰু ধৰ্ম এই দুটাহে আছে আৰু এটা কথা বুদ্ধই জ্ঞান লাভ কৰাৰ পিছত ভিক্ষু সংঘ যেতিয়া হেৰি হ'ল প্ৰতিষ্ঠা হ'ল তাৰে ভিক্ষুসকলৰ মাজত কোনোবা এজনে মানে বুদ্ধক প্ৰশ্ন কৰিছিলে যে বৌদ্ধ ধৰ্মটো বা আপোনাৰ আসনটো ধৰ্মটো কিমান দিন পৃথিৱীত থাকিব তেখেতে মানে 5000 বছৰ হেৰি কৰিছিলে 5000 বছৰ মানে পৃথিৱীত টিকি থাকিব আৰু মানে বৌদ্ধ ধৰ্মটো মানে জীয়াই থাকিব আমাৰ পৃথিৱীত 5000 বছৰলৈকে ইয়াৰ যেতিয়া মানে মধ্য হেৰি হ'ব মাজ ভাগত এতিয়া ধৰিলে 5000 বছৰ হ'লে মানে 2500 বছৰ 2500 বছৰ হ'ব এতিয়া গোটেই বিশ্বতে মানে জিলিকি পৰিব এই বৌদ্ধ ধৰ্ম তেনেকৈ এতিয়া আপোনাৰ বৰ্তমান এনে এইটো কথাই এতিয়া 2005 বুদ্ধ জয়ন্তীটো 2500 বছৰ পূৰ্ণ হৈছে সেইটো 1956ত হৈছিলে 2,500 মানে 2500 ইয়েছ সেই 1956ত গোটেই মানে বুদ্ধ জয়ন্তীটো মানে গোটেই ৱৰ্ল্ডত ইণ্টাৰনেশ্যনেলি চেলিব্ৰেট কৰা হৈছে আমাৰ গাঁওখনৰ নাম চলাপথাৰ শ্যাম গাঁও শ্যাম উপাধিটো আমাৰ খামজাংসকলে লিখে অসমত টাই গোষ্ঠীৰ 6টা হেৰি আছে মানে জনগোষ্ঠী আছে যেনেকৈ আহোমসকল টাই আহোম তাৰপাছতে টাই খামতি টাই ফাকে টাই চুৰুং টাই খাময়াং টাই আইটক এইকেইটাই হ'লগৈ টাই জনগোষ্ঠীৰ মানুহ চুকাফাৰ পিছত মানে বা চুকাফাৰ লগতে আহোমসকলে আহে এতিয়া ময়ো গগৈ আমিও এতিয়া আহোমসকল মানে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে বা সেই হিন্দুইষ্ট হ'ল ইয়াত খামজাং খামতি তুৰুং আইটন আৰু ফাকে এই 5টা জনগোষ্ঠীয়ে বৌদ্ধ ধৰ্ম পালন কৰে বা বৌদ্ধ ধৰ্ম এতিয়াও হেৰি কৰি আছে থেৰুবাদী বৌদ্ধ ধৰ্ম তেওঁলোকৰ মাজত মানে তেওঁলোকে সেই থেৰুবাদী এতিয়াও জীয়াই ৰাখিছে ধৰ্মটো পালন কৰি এতিয়াও হেৰি কৰি আছে অতীতত মানে একেবাৰে যেতিয়া এইখিনি আচলতে চবতকৈ জানিবলগীয়া কথা আৰু এইখিনি দৰকাৰী ম্যানমাৰ সেইখিনিৰ পৰা মাইগ্ৰেট হৈ আহোঁতে প্ৰব্ৰজন কৰি আহোঁতে তেতিয়া তাৰ পৰাই লৈ অহা এতিয়ালৈকে সেই একেটা ধৰ্মকে হেৰি কৰি আছে এতিয়াও মানে প্ৰেক্টিচ কৰি আছে এই চলাপথাৰ শ্যাম গাঁওখন মানে খামজাং গাঁও তাই খামজাং গাঁও আৰু খামজাংসকলে সৰ্বসাধাৰণতে উপাধিটো শ্যাম লিখে কিন্তু আজিকালি সেই শ্যাম উপাধিটোৰ উপৰিও তেওঁলোকৰ নিজা ক্লেন বা মানে ফৈদ আছে যেনেকৈ পাংয়ক ৱাইলুং টুনখাং চাউলিক এনেকুৱাকৈ মানে নিজৰ ক্লেন আছে সেই ক্লেন নামটোও আছে কিছুমানে চাউলো লিখে কিছুমানে চাউলিক লিখে কিছুমানে পাংয়ক লিখে শ্যামটো কিন্তু সৰ্বসাধাৰণতে আহোমবিলাক মানে আহোম মানে কি ওলায় সেইটো প্ৰত্যেকে চিন্তা নকৰে তাৰপিছত যে গগৈ বৰুৱা এনেকুৱা শইকীয়া শ্যামটো আমাৰ সমূহীয়া উপাধি গোটেই মানুহখিনি এটা মানে এইটো কয় তাৰ মাজতে চাপ মানে আছে সেই চাপবিলাক চাই যে ক'লে তাৰমানে পাংগিয়ক
তুমখাং খাময়াং ইত্যাদি ইত্যাদি আছে দেই এতিয়া বিশেষকৈ এইটো ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত হেৰি কৰিবলৈ গ'লে ধৰ্মটো বৌদ্ধ ধৰ্ম হ'লেই বৌদ্ধ ধৰ্মৰ মানে হেৰিপাতৰ বৌদ্ধ ধৰ্মৰ যি নিয়ম নীতি সেই গোটেইখিনিয়ে পালন কৰে আৰু সেইখিনি নিয়ম নীতি পালন কৰিবলৈ যাওঁতে যিহেতুকে বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হ'লগৈ ত্ৰিপিটক ত্ৰিপিটকখন মানে পালি ভাষাত লিখা সেইকাৰণে পালি ভাষাটো কম বেছি পৰিমাণে অধ্যয়ন কৰিব লগা হয় বা চৰ্চা কৰিবলগীয়া হয় সেইদৰে এই চলাপথাৰ শ্যামগড়ত যিমান মানে প্ৰায় 70-80 ঘৰমান মানুহ আছে এই গোটেইখিনিয়ে বৌদ্ধ ধৰ্মৰ মানুহ আৰু শ্যাম মানুহ খাময়াং মানুহ আৰু বৰ্তমান যিখন মানে বিহাৰ বা মানে মন্দিৰ ইয়াত মানে থিয় হৈ থকা দেখি পাইছে আমাৰ গাঁওখন পতা চলাপথাৰ শ্যাম গাঁওখন পতা এতিয়া প্ৰায় 160 বছৰমান হ'ল 160 বছৰমান হ'ল এই বিহাৰখন কোন চনত হেৰি কৰিছিলোঁ 10-12 বছৰমান হৈছে এইখন বিহাৰ মানে পকা কৰা আগতে মানে বাঁহৰ কাঠৰ আছিলে বাঁহৰ হেৰি আছিলে আছাম টাইপৰ আছিলে ঘৰটো তেতিয়া সৰু আছিলে ঠেক আছিলে সেইকাৰণে গাঁৱৰ মানুহৰ জনসংখ্যাও বাঢ়িলে আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা সাহায্য কিবা অলপো নাই চব নিজে মানে নিজৰ কষ্টৰে কৰা নিজৰ গাঁৱৰ মানুহৰ নিজৰ এই হেৰিখন চব মানে নিজৰ হেৰি কাম কৰি মেলি বেলেগ বাহিৰৰ মানুহ বা চৰকাৰৰ ফালৰ পৰা কোনো হেৰি নাই মানে নিজৰ পইচাৰে নিজৰ কষ্টৰে নিজে কাম কৰি পিনে এই মন্দিৰ ভাগি মানে বনোৱা হৈছে আৰু এইবিলাকত বহুতবিলাক মানে ব্যক্তিগতভাৱে হেৰি কৰা ধৰি লওক সেয়া পঞ্চভোগ্য সেইখিনি কোনোবা এজন মানুহে মানে নিজে খৰচ কৰি যিমানখিনি হেৰি হৈছে হেৰি কৰি পিনি মানে বিহাৰত দান কৰিছে সেই ইফালৰ দৌলটো মাটি আৰু মানে দৌল সেইখিনি খৰচাখিনি এজন মানুহেই কৰিছে অকল এজন মানুহ মাটিৰ মূল্যটো ভালমানখিনি হয় এই বিহাৰখনৰ হেৰি আৰু এটা কৈ দিওঁ মই এই পিছফালে যি এজোপা বুঢ়ী বৃক্ষ গছ আছে সেই গছজোপা ইয়াৰ মানে হেৰিটো পুলিটো মানে বৰ্তমান বুদ্ধগয়াৰ যিজোপা মূল গছ আছে নহয় সেইজোপাৰ পৰাই আনি পিনে ইয়াত মানে হেৰি মানে য'ত মানে আমাৰ বুদ্ধই জ্ঞান লাভ কৰিছিলে তাৰ সেই গছজোপাৰ পৰা আনি পিনে ডাল আনি পিনে মানে পুলি মানে পোখা হেৰি মানে আনি পিনে সেই তেনেকৈ হোৱা সেইজোপা চাব পাৰিম নহয় সেইজোপা এতিয়া গৈ পিনে মই এতিয়া গৈ পিনে চামগৈ বাৰু এইটো বিশেষকৈ হেৰি শ্ৰীলংকা গভৰ্ণমেণ্টে তেওঁলোকে ৰিচাৰ্চ কৰিছে বুলি গম পাওঁ মই তেওঁলোকে গছজোপা ৰিচাৰ্চ কৰি উলিয়াইছে এইটো বুদ্ধ যুগৰ মানে গছজোপা বুদ্ধ যুগতে বা বুদ্ধ হেৰি কৰাৰ সময়তে তাৰমানে খ্ৰীষ্টপূৰ্ব 600 বছৰ আগৰ গছ এইটো হ'লগৈ বৰ্তমান যিজোপা গছ আছে বুদ্ধগয়াত সেইটো 4th জেনেৰেশ্যন এইজোপা মানে হেৰি বুদ্ধগয়াত থকা জোপা বুদ্ধ হেৰি তাত থকা জোপা 4th জেনেৰেশ্যনৰ হেৰি শ্ৰীলংকা গভৰ্ণমেণ্টৰ তেওঁলোকৰ ৰিচাৰ্চ কৰি পিনে এইজোপা হৈছে গছজোপা যোনজোপা মানে পোখা হেৰি কৰি পিনে আনিছিলে বুলি আৰু য'ত বুদ্ধদেৱে হেৰি কৰিছিলে যোনজোপা গছৰ পৰা মানে তেওঁ জ্ঞান লাভ কৰিছিলে তলত বহি পিনে সেইজোপা গছৰে এজোপা মানে সেই পোখা আনি পিনে বা পুলি আনি পিনে ইয়াতে ৰোৱা সেইজোপা গছ এই ককাসকলৰ লগত এতিয়া কথা পাতি ভাল লাগিলে এওঁলোকৰ পৰা মানে বৌদ্ধ ধৰ্মৰ বিষয়ে বহুতখিনি জানিবলৈ পাৰিলোঁ আৰু আপোনালোক সকলোৱে যদি ইয়ালৈ যদি আহি পিনে চাব বিচাৰে বা মন্দিৰলৈ আহি পিনে আপোনাৰ ইয়াত যোনটো মনেষ্টেৰী হয় ন মনেষ্টেৰী ইয়াত আপোনালোকে বহুতখিনি কথা জানিবও পাৰিব বৌদ্ধ ধৰ্মৰ বিষয়ে এই ককাসকল আপোনালোকতো ইয়াত থাকেই ককাসকলো ইয়াত থাকিবই তো এওঁলোকৰ পৰা এতিয়া মানে ইয়াৰ পৰাই আমি বিদায় লওঁ আৰু সিমানখিনি আৰু যদি কিবা জানিব বিচাৰে বা কোনোবা যদি আহিবলৈ ইয়াত যদি আগ্ৰহ আছে বা কিবা বৌদ্ধ ধৰ্মৰ বিষয়ে জানিবলৈ তেন্তে আপোনালোক সকলোৱে আহিব ককাসকল সদায় থাকিব আপোনালোকৰ মানে ইয়াতে থাকে তেওঁলোক তো আহিব পাৰে আপোনালোক গোটেই পৃথিৱীকে আমাৰ এক বিশেষ অনুৰোধ এই এনেকুৱা এটা অনুষ্ঠানলৈ মানে কি ফেমাছ
তাৰ ভিতৰতে যদি আপোনালোকে ভাল পায় আৰু আমি ভাল বুলিয়ে ভাবিছোঁ, আপোনালোকক মানে অনুৰোধ থাকিল আপোনালোকে আহক, সকলোৱে আহিব ধৰ্মৰ বিষয়ে জানিবলৈ। সেই গতিকে অদূৰ ভৱিষ্যত যদি কোনোবা আহিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে আহিবলৈ বুলি অনুৰোধ জনালোঁ। ধন্যবাদ ধন্যবাদ ককা। ধন্যবাদ।